আজি মুছফৰ আমবাৰীত অহাটো দিছে আমাৰ ৰাইজে নিমন্ত্ৰণ দিছিলে নিমন্ত্ৰণ সাপেক্ষে আহিছোঁ তেওঁলোকৰ বহুতখিনি অভাৱ অভিযোগ আছিল আজি ইমান বছৰ ধৰি 17 বছৰৰ পৰা আৰম্ভ কৰি অথনি 20 বছৰ 22 বছৰ হ'ল এই আমবাৰীখনত একো বস্তুৱেই পৰা নাই খুব লাজৰ কথা কাৰণ এনেকুৱা এখন গাঁৱত এটা টাউনৰ ওচৰত প্লেচ এটা যদি কোনো এটা বস্তু উন্নতিকৰণ নহয় এই ওচৰে পাজৰে থকা ঘৰৰ যদি একো উন্নতি নহয় বেলেগ গাঁৱৰ পৰা অহা মানুহবিলাকে আমাক কি বিচাৰিব যেন আমাৰ বিটিয়াৰৰ কোনো মূল্য নাই বুলি ভাবিছোঁ সেইকাৰণে সকলোকে মই আহ্বান জনাইছোঁ কাৰণ এইবিলাক যেন আমাৰ আমবাৰীৰ অঞ্চলটোকো চাওঁ তেওঁলোকৰ আজি গোসাঁইঘৰ তেওঁলোকৰ সমাজৰ এটা এৰিয়া আছে তাত বাউণ্ডেৰীৱাল আজিলৈকে নাই ঘৰবিলাক ভাঙি চিঙি চুৰমাৰ হৈ গৈছে তাত একোৱেই নাই দুখ লাগিছে কাৰণ মই দিহিঙীয়া সমষ্টিৰ হয় যদিও মোৰ নিজৰ ঘৰৰ নিচিনা ইয়াতে আমি সৰুৰ পৰা ঘূৰা জেগা এইবিলাক গতিকে সেই সংকাদত আহি ঘূৰি চাই চিতি চালোঁ কিন্তু এতিয়া মই ৰাইজক এটা আশ্বাস দিছোঁ মই যিকোনো প্ৰকাৰে হওক তেওঁলোকৰ যিখিনি কৰণীয় কাম কৰিব লগা আছে মই য'ৰে পৰা হওক যেনেকৈ হওক মই তেওঁক দিয়াৰ এটা ব্যৱস্থা এটা কৰিছোঁ সেইটো মই দি দিম আৰু লগতে মহিলাসকলৰ যিখিনি ঘৰ তেওঁলোকৰ চালোঁ এই যে আমাৰ মহিলাসকলৰ তেওঁলোকৰ ঘৰটোত একদম কেতিয়াবা মাথাতে কাঠবিলাক পৰি যাব টিংপাত পৰি যাব এতিয়া মানুহ মৃত্যু হোৱাৰ সম্ভাৱনাহে আছে সেইটো অলপ ৰিপেয়াৰিং হোৱাৰ এটা চেষ্টা এটা কৰিছোঁ তাৰ কাৰণে মই তেওঁলোকক ৰিপেয়াৰিং কৰাৰ এটা অনুদান দিয়াৰ এটা আমি কথা এটা কৈছোঁ মই আৰ্থিক নিজৰ ফালৰ পৰা মই অনুদান এটা ব্যৱস্থা কৰিছোঁ তেওঁলোকক আমি দি দিম তেওঁলোকে সেইটো ৰিপেয়াৰিং কৰি যেন কিনিদিন চলিব পৰাকৈ ব্যৱস্থা এটা কৰক আৰু আগন্তুক 24ত মই কেনেকৈ তেওঁলোকক কি কামেৰে যোগাযোগ কৰি পেলাই তেওঁলোকৰ ঘৰটো বনাই দিব পৰা যায় সেইটো মই চেষ্টা এটা কৰিম 24ত তেওঁলোকক আমি ব্যৱস্থা এটা ল'ম ইয়াত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হয় তাৰোপৰি মুছফৰ সমষ্টি পৰে হয় ইয়াতে কিয় ইমান অৱহেলিত হৈ আছে মানুহবিলাকৰ মই ধৰিবই পৰা নাই মানুহবিলাকৰ মনবিলাক কি মনবিলাক সঁচাকৈ পবিত্ৰ না অপবিত্ৰ মই নিজে গম নাপাওঁ নিজস্ব জাতি বা নিজস্ব মানুহবিলাকে যদি নিজস্ব সমষ্টিৰ সকলোৱে যদি নিজস্ব যেতিয়া ইএম বা সকলে আছে এম এল এ সকলে আছে যদি ৰাইজক যদি নাচাবি ভোট দিয়াটো মোৰ অধিকাৰ আমাৰ একোৱেই নাই ন আমাক কিয় ভোট দিয়ে আমাৰ পৰা কিবা এটা পাম বুলিহে তেওঁলোকে ভোট দিয়ে কিবা এটা আশা কৰে ঘৰত দিম আমি নিজস্ব জাতি বজাই ৰাখিম বা আমি সমষ্টি বজাই ৰাখিম সেইটোহে চিন্তা এটা কৰে যদি এনেকুৱাই যদি কৰি থাকে পৰৱৰ্তী তেওঁলোকৰ কাৰণে ভৱিষ্যত অসুবিধা এটা আহিব সেইটো নকৰক যে তেওঁ চকু মেলি চাওক চকু মেলি চাই ৰাইজৰ গাঁৱে সোমাই কাৰ কি হৈছে কাৰ কি হোৱা নাই সুখ আছে দুখ আছে কি হৈছে চাওক সেইবিলাক চাই চাব লাগে তেতিয়াহে ৰাইজে ভাল পায় যদি মইতো আহিব লগা নাছিল যদি ইয়াতে কিবা এটা দিব লগা থাকিলে দিলেহেঁতেন মোক তেওঁ নিবলৈ নিমন্ত্ৰণ দিলেহেঁতেন নেকি নিদিলেহেঁতেন কাৰণ তেওঁলোকৰ মনৰ দুখত অন্তৰত আজি একো নোপোৱাৰ ফলত ৰাইজৰ অভাৱ অনাটন বহুতখিনি হৈ গৈছে আৰু সেইটো সকাহ ল'বৰ কাৰণে এজন ইএমক মাতি পেলাই তেওঁলোকে সকাহটো লৈছে আৰু সেই অনুযায়ী তেওঁলোকে আগবাঢ়িবৰ কাৰণে চেষ্টা এটা কৰিছে पायोनियर एकाडेमी बर्मायाव एचएस पास इयारनि मुं थिसननाया सोलिगासिनो दं पायोनियर एकाडेमी बर्मायाव एचएस पास इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं गुनगोनां सोलोंथाइखौ लानो थाखाय पायोनियर एकाडेमी बर्मायाव एचएस पास इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन पायोनियर एकाडेमी बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो पायोनियर एकाडेमी बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन